নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক হেল্পাৰ ডেভোজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকক হয়তো বহুতে জানে যে যোৱা 29 জুলাই তাৰিখে আমাৰ দেশৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে নতুন শিক্ষানীতি আমূল পৰিৱৰ্তন আনিলে। আজি আমি সেই নতুন শিক্ষানীতিত কি উল্লেখ আছে বা ই আমাৰ বাবে কিয় অতি প্ৰয়োজন, থাম্বনেইলত দেখুওৱা নিচিনাকৈ এই বছৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব, ইয়াৰ সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম অতি সহজ ভাষাত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি চেনেলটোৱে নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয় সকলো স্তৰৰ ল'ৰা ছোৱালীসকলৰ বাবে বা সকলো স্তৰৰ অভিভাৱিকালৈ। তেন্তে আমি পলম নকৰি বলক আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকক মই বুজাবলৈ সুবিধা হোৱাকৈ কেইটামান প্ৰশ্নৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম। আমি বাৰে বাৰে কৈ আছোঁ যে নতুন শিক্ষানীতি। প্ৰথমতে আমি জানি ল'ব লাগিব যে নতুন শিক্ষানীতি মানে কি বা হোৱাট ইজ নিউ এডুকেশ্যন পলিচি। ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ যে নতুন শিক্ষানীতি হৈছে আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগিতা হোৱাকৈ গঠন কৰা কিছুমান নীতি নিয়ম। ইয়াক পোনপ্ৰথমে 1986 চনত গঠন কৰা হৈছিল। ইয়াৰ আধাৰতে 1994 চনত এই শিক্ষানীতি সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বলবৎ কৰা হৈছিল। আৰু সেই শিক্ষানীতিকে 1986 চনৰ পিছত এতিয়া 2020 চনত পৰিৱৰ্তন কৰিব লৈছে। অৰ্থাৎ 34 বছৰ পিছত এই পৰিৱৰ্তনটো কৰিবলৈ লৈছে। এয়াই হৈছে নতুন শিক্ষানীতি। এতিয়া আমি নতুন শিক্ষানীতি সম্পৰ্কত বুজিব পাৰিলোঁ। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্ন। আপোনালোকে হয়তো বহুতে শুনিছে 5+3+3+4 কি? ইয়াৰ উত্তৰত ক'ব পাৰি যে ইয়াৰ আগৰ অৰ্থাৎ 1986 যি শিক্ষানীতি আছিল 10+2 অৰ্থাৎ দুটা ষ্টেজত আমি পঢ়িব লাগিছিল। প্ৰথম 10টো হৈছে স্কুলীয়া প্ৰাথমিক শিক্ষা আৰু দ্বিতীয় 2 বছৰটো হৈছে উচ্চ শিক্ষা। কিন্তু এতিয়া সেই আগৰ 10+2 এই সূত্ৰটো পৰিৱৰ্তন ঘটাই বা সাল সলনি ঘটাই এতিয়া সেইটো 5+3+3+4 ষ্টেজত সলনি কৰিছে। এতিয়া চাওঁ হওক প্ৰথম ষ্টেজত কোনখিনি ল'ৰা ছোৱালীক ধৰিব, দ্বিতীয় ষ্টেজত কোনখিনি ধৰিব, তৃতীয় ষ্টেজত কোনখিনি ধৰিব। ইয়াৰে প্ৰথম 5টো হৈছে 3 বছৰৰ পৰা 8 বছৰ ল'ৰা ছোৱালীসকলক পঢ়িব লাগিব। ইয়াক এই 5 বছৰৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব। এই ষ্টেজটোৰ নাম দিয়া হৈছে ফাউণ্ডেশ্যন ষ্টেজ। এই 5 বছৰত ল'ৰা ছোৱালীবিলাকে শিক্ষা গ্ৰহণ কৰা ভেটি বা সাংগঠনিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া বা শিক্ষা প্ৰদান কৰা হ'ব। এতিয়া হ'ল নেক্সট ষ্টেজ অৰ্থাৎ 3। এই ষ্টেজত 8 বছৰৰ পৰা 11 বছৰ ভিতৰৰ ল'ৰা ছোৱালীসকলে পঢ়িব লাগিব। এই দ্বিতীয় ষ্টেজত ক্লাছ 3 পৰা ক্লাছ 5লৈকে পঢ়িব লাগিব। এই ষ্টেজৰ নাম দিয়া হৈছে প্ৰি প্ৰাইমেৰী ষ্টেজ। আৰু এই ষ্টেজত ল'ৰা ছোৱালীসকলে ভৱিষ্যত গঢ়িব পৰা যিকোনো শিক্ষা দিয়া হ'ব। এতিয়া আহিলোঁ থাৰ্ড ষ্টেজ অথবা 3, এক নাম দিয়া হৈছে 3। থাৰ্ড ষ্টেজত আমি 11 বছৰ বা 14 বছৰ ল'ৰা ছোৱালীসকলে পঢ়িব লাগিব। অৰ্থাৎ ক্লাছ 6ৰ পৰা 8লৈকে যিখিনি ল'ৰা ছোৱালীসকলে সেইসকলক পঢ়িব লাগিব। এই ষ্টেজক নাম দিয়া আছে প্ৰিপেৰেটৰী ষ্টেজ। এই পৰ্যায়ত নিশ্চিত পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হ'ব। অৰ্থাৎ চিলেবাছ ৱাইজত তেওঁলোকক পাঠদান কৰা হ'ব। এতিয়া হ'ল লাষ্ট ষ্টেজ 4। এই ষ্টেজটো 14 বছৰ পৰা 18 বছৰ ল'ৰা ছোৱালীসকলে পঢ়িব লাগিব। অৰ্থাৎ ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে পঢ়িব লাগিব। 12ৰ ষ্টুডেণ্টসকলে পঢ়িব। লাষ্ট ষ্টেজটো এই ষ্টেজক কোৱা হৈছে ছেকেণ্ডেৰী ষ্টেজ। আগতে ছেকেণ্ডেৰী ষ্টেজটো আমি ক্লাছ 11ৰ পৰা 12ৰ ভিতৰত পঢ়োঁ, কিন্তু এতিয়াৰ পৰা ক্লাছ 9ৰ পৰা 12লৈকে এই গোটেই
4 বছৰটোক আমি সেকেন্ডাৰী স্টেজ বুলি ধৰি লম। এই স্টেজৰ পৰ্যায়ৰ ল'ৰা ছোৱালীসকলক কোনো নিৰ্দিষ্ট বিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দি শিক্ষা প্ৰদান কৰিব। আৰু কোৱা হৈছে যে এই শিক্ষানীতিত এতিয়াৰ পৰা কোনো ধৰণৰ শাখা অৰ্থাৎ ষ্ট্ৰীম পদ্ধতি নাথাকিব। বা আপোনালোকে ধৰি লওক যিকোনো বিষয়ৰ ল'ৰা ছোৱালীয়ে বা যিকোনো শাখাৰ ল'ৰা ছোৱালীয়ে যিকোনো শাখাৰ কিতাপ পঢ়িব পাৰিব বা বিষয় পঢ়িব পাৰিব। উদাহৰণস্বৰূপে ধৰি লওক আপোনালোকে যদি আগতে আৰ্ট ষ্ট্ৰীমৰ আছিলে কিন্তু ছায়েন্স ষ্ট্ৰীমৰ কিতাপ পঢ়িবলৈ নোৱাৰিছিলে, বা কমাৰ্চ ষ্ট্ৰীমৰ বা কলা শাখাৰ বাণিজ্য শাখাৰ কিতাপবিলাক পঢ়িব নোৱাৰিছিলে, কিন্তু এতিয়াৰ পৰা আপোনালোকে যদি কোনোবা ছায়েন্স ষ্ট্ৰীমৰ আছিলে তেন্তে আপোনালোকে বাণিজ্য শাখাৰ কিতাপো অধ্যয়ন কৰিব পাৰিব আৰু কলা শাখাৰ কিতাপ বিষয়বিলাকো অধ্যয়ন কৰিব পাৰিব। বা যদি কলাৰ ষ্টুডেণ্ট আছিলে আপুনি, তেতিয়াহ'লে আপোনালোকে বাণিজ্য শাখাও পাৰিব বিষয় আৰু বিজ্ঞান শাখা বিষয়ও পঢ়িব পাৰিব। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পাই গ'লোঁ, 5+3+3+4 মানে কি? এতিয়া আহোঁ তৃতীয় প্ৰশ্নটোলৈ। আমাৰ সকলো মনত প্ৰশ্ন এতিয়া, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'বনে নহ'ব এই বছৰ? ইয়াৰ উত্তৰত ক'ব পাৰি যে 10+2 ছিষ্টেমত আমি 2বাৰ পৰীক্ষা দিব লগা হৈছিল, কিন্তু এতিয়াৰ পৰা আমি 5বাৰ পৰীক্ষা দিব লাগিব। তৃতীয় শ্ৰেণীত এবাৰ, পঞ্চম শ্ৰেণীত এবাৰ, অষ্টম শ্ৰেণীত এবাৰ আৰু মেট্ৰিক দিব লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও দিব লাগিব। কিন্তু এই শিক্ষানীতিত আৰু এটা কথা কোৱা হৈছে যে ক্লাছ 9ৰ পৰা 12লৈকে যি 4 নম্বৰ ষ্টেজ অৰ্থাৎ ছেকেণ্ডেৰী ষ্টেজত আমি ল'ৰা ছোৱালীসকলে ছেমিষ্টাৰ ছিষ্টেমত পৰীক্ষা দিব লাগিব। আগতে আমি গ্ৰেজুৱেশ্যন ছিষ্টেমতহে আমি ছেমিষ্টাৰ ছিষ্টেম পাইছিলোঁ, কিন্তু এতিয়াৰ পৰা ক্লাছ 9ৰ পৰা 12ৰ ষ্টুডেণ্টবিলাকো ছেমিষ্টাৰ ছিষ্টেমত পৰীক্ষা দিব লাগিব। অৰ্থাৎ ছেমিষ্টাৰ ছিষ্টেম মানে হৈছে বছৰেকত 2বাৰ পৰীক্ষা দিব লাগিব, 6 মাহত এবাৰ, বছৰেকত এবাৰ, অৰ্থাৎ 2বাৰ দিব লাগিব। আৰু কোৱা হৈছে যে বৰ্ডে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ বা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাসমূহ আগৰ দৰে নহ'ব। কিছুমান সালসলনি ঘটাই নতুন ৰূপত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ দিয়া হ'ব। যথেষ্ট আগত যিমান কঠোৰ আছিলে ইয়াত অতি সহজ হৈ পৰিব। আগতে আমি যিকোনো মাধ্যমৰ অৰ্থাৎ যদি অসমীয়া মাধ্যমৰ অসমীয়া ভাষাতে আমি লিখিব পাৰোঁ, কিন্তু ইংৰাজী মাধ্যমত লিখিব নোৱাৰোঁ। এতিয়া আপোনালোকে সেইটো উঠাই দি পেলাই আপুনি নিজৰ পচন্দ অনুসৰি আপুনি লিখিব পাৰিব মাধ্যমটো। এতিয়া আমি ইয়াৰ সম্পৰ্কত তৃতীয় প্ৰশ্নৰ উত্তৰ পালোঁ। এতিয়া আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কি পৰিৱৰ্তন আনিছে এই নতুন শিক্ষানীতিয়ে? ইয়াৰ উত্তৰত ক'ব পাৰি যে আগৰ নতুন শিক্ষানীতিত আমি 3 বছৰ স্নাতক আৰু 2 বছৰ স্নাতকোত্তৰ ডিগ্ৰী মুঠ 5 বছৰ অধ্যয়ন কৰিব লগা হৈছিল, কিন্তু এতিয়া এই নতুন শিক্ষানীতিৰ জৰিয়তে আমি 4 বছৰ ডিগ্ৰী পঢ়িব লাগিব বা গ্ৰেজুৱেশ্যন কৰিব লাগিব। ইয়াৰে যদি আমি প্ৰথম 5 বছৰ পঢ়োঁ তেতিয়া প্ৰথম বছৰ পঢ়োঁ তেতিয়া কোৰ্চ চাৰ্টিফিকেট দিয়া হ'ব। যদি দ্বিতীয় বছৰ পঢ়ে তেনেহ'লে ডিপ্ল'মা চাৰ্টিফিকেট দিয়া হ'ব। যদি তৃতীয় বছৰ পঢ়ে তেনেহ'লে বেচেলৰ চাৰ্টিফিকেট দিয়া হ'ব। আৰু যদি চতুৰ্থ বছৰ অৰ্থাৎ সম্পূৰ্ণ যদি কৰে তেনেহ'লে ৰিচাৰ্চ চাৰ্টিফিকেট দিয়া হ'ব। অৰ্থাৎ এতিয়াৰ পৰা আমি সম্পূৰ্ণ 4 বছৰ গ্ৰেজুৱেশ্যন নপঢ়িলেও কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। 1 বছৰ পঢ়িও এৰি দিলেও আমি তাৰ চাৰ্টিফিকেট এখন পাম। কিন্তু আগৰ নীতিত এই সুবিধাটো নাছিল। যদি আপুনি প্ৰথম বছৰ পঢ়িলে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বছৰ পঢ়িব নোৱাৰিলে, তেতিয়াহ'লে আগতে দিয়া নাছিলে এইটো সুবিধা। আপুনি যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেতিয়াহে আপুনি চাৰ্টিফিকেটখন পাইছিলে, কিন্তু এতিয়াৰ পৰা আপুনি যদি প্ৰথম বছৰটো পঢ়ি পেলাই দ্বিতীয় বছৰ পঢ়িব নোৱাৰে তেনে প্ৰথম বছৰত চাৰ্টিফিকেটখন দিয়া হ'ব। যদি প্ৰথম বছৰো পাৰে, দ্বিতীয় বছৰো পাৰে, তৃতীয় বছৰ যদি নোৱাৰে তেতিয়াহ'লেও একো টেনশ্যন ল'ব লগা কথা নহয়, ডিপ্ল'মা চাৰ্টিফিকেটখন পাব। এনেকৈ এই সুবিধাটো যথেষ্ট ভাল সুবিধা হৈছে আমাৰ সকলোৰ বাবে। যিবিলাক ল'ৰা ছোৱালী বিশেষভাৱে দুখীয়া দৰিদ্ৰ হ'লে সেইসকলৰ বাবে অতি সুন্দৰ এটা পদক্ষেপ বুলি ক'ব পাৰি। এতিয়া লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। এই নীতি কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব বা কেতিয়াৰ পৰা লাগু কৰিব? ইয়াৰ উত্তৰত ক'ব পাৰি যে
এইখন সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা এখন নতুন এডুকেশ্যন বিল, অৰ্থাৎ 2000 নিউ এডুকেশ্যন বিল সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেদি বলবৎ কৰা হ'ব। ইতিমধ্যে এই বিলখন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছেই। অতি সোনকালে সংসদত 2খন সদনত বিলখন উত্থাপন কৰিব, আৰু যদি 2খন সংসদতে বিলখন পাছ হৈ যায় তেনেহ'লে তেতিয়া আইনত পৰিণত হৈ যাব, আৰু তেতিয়াই আমি ৰাজ্য চৰকাৰে নিৰ্দিষ্ট ৰাজ্য চৰকাৰক আইন প্ৰণয়নৰ বাবে নিৰ্দেশ প্ৰদান কৰিব। তেতিয়াৰ পৰা আমাৰ কাৰ্যকৰী হৈ যাব। এতিয়া আমি অতি সহজে বুজিব পাৰিলোঁ। মোৰ দৃষ্টিকোণত এই বিলখন উঠি অহা নৱপ্ৰজন্মৰ বাবে বহুত উপকাৰী হ'ব। মই যোনে যি নকলকে মই এই বিলখনক ৱেলকাম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে আমাৰ ডিছকাশ্যন সামৰিছোঁ। আমি সকলোৱে জানিব লগা কথাসমূহ আমি জানিলোঁ। যদি এতিয়াও আপুনি একো বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। মই ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা এডুকেশ্যন ৰিলেটেড নিউজ বা গ্ৰামাটিকেল কিছুমান কথা আলোচনা কৰোঁ আমাৰ চেনেলৰ যোগেদি। তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱা মানুহৰে আজিলৈ বাই বাই।